বহুত ভাল রায়, বহুত ভাল সবরে এই নির্বাচনটো লৈ পেলাই উল্লাস হৈ আছে। আর বিশেষ করে প্রার্থী হিসাবে মই যি ধরনের সকলের পৰা মানে এটা আদর পাইছো, মোর জীবনত সেইটো এটা নতুন এক্সপিরিয়েন্স। মই বহুতবার ইলেকশন খেলিছো, কিন্তু তেনেকুৱা ধৰণৰ যিটো মানে মৰম আদৰ আৰু যিটো উৎসাহ পাইছো মই কেতিয়াও পোৱা নাছিলো। আৰু বাগানপাৰা বেছিতকৈ বেছি গৰম নাই। কণ্টেষ্টত BTC ইলেকশনৰ ৰিজাল্ট যদি চাই তো কণ্টেষ্টে নাই। এতিয়া নতুন কি মেজিক কৰিব এইটোতো চাব লাগিব। আপোনালোকে ৰিপৰ্টাৰহে ক'ব পাৰিব যে কেনেকুৱা ধৰণৰ মানে তেওঁলোকে পলিচি ল'ব। তাৰমানে চাওক, সিম্পল অংক, নিৰ্বাচন সংখ্যাৰ খেল। এতিয়া BJP, BPF আৰু আমাৰ যিটো AGP তিনিটা মিলি পেলাই এই সংখ্যাটো মোৰ দেন টোটেল ভোটাৰৰ আমাৰ 50% হৈ আছে, মোৰ দেন 50%। বাকী যি 50% বা 45% আছে এইটো বিভিন্ন পাৰ্টিত ডিভাইড হৈ যাব। গতিকে সব যদি ডিভাইড হৈ যায় তেতিয়া এনে তাৰমানে আমাৰ NDA পাৰ্টি জিকি যায়। আৰু বিগত নিৰ্বাচনত সাপোজ আপোনালোকে জানে ইয়াৰ ৰেখা ৰাণী বাইদেউ BJP অকলে খেলিছিলে আৰু জয়যুক্ত হ'ল, আৰু BPF দলত বহুত ভোট পাইছিলে। এতিয়া BPF আৰু BJP হোৱাৰ পিছত আৰু কাতিৰাম বৰাই যি ভোট পাইছিলে তাতকৈ বহুত ওপৰত গুচি গ'ল। দৰংগাজুলি বিজিত গেৰা নাৰ্জাৰী অকলে আছিলে BJP, তেওঁ জয়যুক্ত হ'ল। ইমানুৱেল মুছাহাৰী ডাঙৰীয়া তাত আমাৰ BPF আছিলে, তেখেতৰ যিখিনি ভোট ইটোও প্লাছ হৈ যাব আৰু ওপৰলৈ গুচি যাব। প্ৰমোদ বড়ো ডাঙৰীয়া নিজে তামোলপুৰত খেলিছিলে BTC নিৰ্বাচন, আৰু BJPয়ে তেখেতৰ সন্মানত তাত মানে পাৰ্টিটো প্ৰদান কৰা নাছিল। আৰু BJPৰ আমাৰ নেতাসকলে প্ৰমোদ বড়ো এজন ডাঙৰ নেতা, বড়ো জাতিক নেতৃত্ব দি আহিছে, গতিকে তেওঁক আমি সবে সন্মান কৰিব লাগে। গতিকে মনে প্ৰাণে সবে প্ৰমোদ বড়োৰ কাৰণে লাগি দিব লাগে। গোটেই BJP ভোট প্ৰমোদ বড়োই পাব লাগে বুলি কৈছিলে, আৰু সেইকাৰণে প্ৰমোদ বড়োই 30,000 ভোট পাই জিকিছে। কিন্তু এতিয়া BPF BJPৰ লগত আছে 25,000 পাইছে তাতে গৈবাৰীত। এতিয়া প্ৰমোদ বড়োৰ যিটো 30,000 ভোট, মই বেছি নকম, 30ৰ 10,000 ভোট BJPৰ ভোট আছিলে, আৰু এই 10,000 ভোট যদি 25,000 BPFৰ ভোটৰ লগত মিলে 35,000 হয়, আৰু প্ৰমোদ বড়োৰ 30,000 ভোটটো 20,000 লৈ তললৈ আহি যায়। গতিকে সব সমষ্টিতে আমাৰ পজিশ্যন BTC ইলেকশ্যনৰ যদি হিচাপটো চাই ৰিজাল্টটো আপোনালোকে আজিৰ পৰাই দিব পাৰে যে বাকী পাৰ্টি বাদ দিয়ক, অকল BJP পাৰ্টি ভোট দিয়ক বা ফুলৰ পদম ফুলত ভোট দিয়ক। আৰু স্যাৰ ভাৰতবৰ্ষত এটা কথা কৈছিল যে BJPয়ে প্ৰমোদ বড়োক বহুত দিলে, কিন্তু তাৰ পিছত আৰু BJPৰ এগেইনষ্টে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। না, এইটো ৰাজনৈতিকভাৱে কোনে কেতিয়া কি পৰিস্থিতিত সিদ্ধান্ত ল'ব লাগে এইটো নিজৰ নিজৰ পাৰ্টিৰ কথা। সবৰে নিজৰ নিজৰ দৃষ্টিভংগী থাকে। কেতিয়াবা মৰিও যাম মাৰিও যামো লৈ এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক আহি যায়। গতিকে এইটো ৰাজনৈতিক দলবিলাকৰ নিজৰ নিজৰ এটা মানে কি থাকে, আপোনাৰ ষ্ট্ৰেটেজিও থাকে। বাধ্য হৈ ৰাজনীতি কৰিছে যিহেতু সবৰ কথা শুনিব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াতো বহুতখিনি বুজি পায়, 5 বছৰ নেতৃত্ব দি আহিছে, তেখেতৰ নেতৃত্বতে মানে UPPL জয়ময় হৈ আছে। কিন্তু কেতিয়াবা তেনেকুৱা পৰিস্থিতি হৈ যায় যে প্ৰমোদ বড়ো ডাঙৰীয়া অকলে ক'লেতো নহ'ব, বাকী মানুহৰ কথাও শুনিব লাগিব। গতিকে বেলেগৰ প্ৰেছাৰতো প্ৰমোদ বড়ো খেলিব লগা হ'ব পাৰে। গতিকে সেইটোলৈ কোনো কথা নাই। মোৰ কথাটো কৈছোঁ, মই কিয় কৈছোঁ কি আজি BTR চুক্তিৰ পৰা আৰম্ভ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক চৰকাৰ বনোৱাৰ পৰা আৰম্ভ কৰি লাষ্ট প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাজ্যসভাৰ পঠোৱালৈ আমাৰ মানে NDA মানে পাৰ্টিৰ সবতে মানে মৰম আছে, সহায় আছে, হাত আছে। গতিকে এতিয়া তেখেতে নিৰ্বাচন খেলিছে, সেইটোৰ এগেইনষ্টত কি হয় দেখা যাব। স্যাৰ UPPL এটা কথা প্ৰচাৰ চলাই আছে যে আপুনি তামোলপুৰ সমষ্টিৰ স্থায়ী বাসিন্দা। কোনে? UPPL দলে প্ৰচাৰ চলাই আছে আপুনি। আৰে মই তামোলপুৰৰে মানুহ, তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানুহ এইটো। গতিকে কোনটো স্থায়ী হয় নহয় এইটো কি কৰি UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেখোন BTCৰ চেম হৈ থাকোঁতে ৰঙিয়াতে বহি থাকিলে। গতিকে এইটো এনে ক'ব লগাৰ নামত ক'ব লগা। গতিকে সেইটোলৈ কোনো কথা নাই। তামোলপুৰ ৰাইজে জানে মই তামোলপুৰত 2001 পৰা 6লৈকে মই বিধায়ক আছিলোঁ, বিধায়ক হৈ সেৱা কৰিছোঁ, আৰু ইয়াৰ পিছতো কণ্টিনিউৱাছভাৱে মই তামোলপুৰৰ ৰাইজৰ লগত আছোঁ। গতিকে মোৰ জিলা তামোলপুৰ, মোৰ ঘৰ বাৰীও তামোলপুৰত আছে।